যেতিয়া আমি সৰু আছিলোঁ মানে ক্লাছ 6, 7, 8ত পঢ়ি আছিলোঁ তেতিয়া দেওবাৰটোৰ কাৰণে সদায় অপেক্ষা কৰি থাকিছিলোঁ। ৰাতিটো পোৱাৰ লগে লগে লগৰকেইটাৰ লগত চাইকেলখন লৈ মাৰ্বল খেলিব ওলাই যাওঁ, নদীৰ পাৰত যাই গা ধুব যাওঁ। এতিয়াও সেই আগৰ দৰে লগৰকেইটাৰ লগত চাইকেল লৈ ঘূৰি ফুৰোঁ, নদীত যাওঁ, কিন্তু আগৰ দৰে এক্সাইটমেণ্ট নাই। আগতে যেনেকুৱা ছানডেটোৰ কাৰণে অপেক্ষা কৰি থাকিছিলোঁ। আজিও ভাবিলোঁ আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটোকে অলপ দেখাওঁ। সেইকাৰণে আমি মৃণাল আৰু মই চাইকেল লৈ ওলাই আহিলোঁ। আমি দেখাত মানুহবিলাকহে ডাঙৰ হৈছোঁ, কিন্তু আমাৰ স্বভাৱবিলাক সেই ক্লাছ 6, 7, 8ত পঢ়াৰ দৰেই। বৰ্তমান সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত, কিন্তু আমি দুজন হৈছে মহা দুষ্ট। সেইকাৰণে আজি অলপ নদীৰ ফালে যাই ঘূৰি আহোঁ, আপোনালোককো দেখাওঁ কি কৰোঁ কি নকৰোঁ নদীত যাই। তো আমি চাইকেলখন ইয়াতে ভৰাই থৈ যাম আৰু মানে অলপ পথাৰত খোজকাঢ়ি যাব লাগিব, চাইকেলখন নাযায় নদীৰ ফালে, তো ইয়াতে তালা মাৰি থৈ যাব লাগিব। ইয়াৰ মানে লাষ্টটো অলপমান বেছি, সেইকাৰণে মুখখন নেদেখায়ে, কিন্তু উপায় নাই গাইছ, মোৰ পিছফালে আহি আছে মানে মুখখন দেখা পাবই। আৰু আমি আহি পালোঁ নদীত, আৰু চাওক পৰিৱেশটো কেনেকুৱা। আৰু বৰ্তমানত ঠাণ্ডাৰ বতৰ, গা ধুব নোৱাৰি, সেইকাৰণে মৃণালে কৰিছে কি তেওঁৰ চুৱেটাৰখনকে ধুই দিছে। তো গাইছ ভিডিঅ'টো এইখিনি আছিল, আৰু কোনে কোনে গাঁৱৰ পৰিৱেশ ভাল পাওঁ কমেণ্ট কৰি জনাব, আৰু যিসকলে মোক ফ'ল' কৰা নাই ফ'ল' কৰি যাব, আৰু নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম।